নমস্কাৰ। আজি দেওবৰীয়া অনুগল্প পাঠ শিতানত মই ঋতুমণি ভূঞাই পাঠ কৰিবলৈ লৈছোঁ মানস প্ৰতিম নাথৰ অনুগল্প জীৱিকা। আজি এইবোৰ ক'ত বেচিবিগৈ মা? পাচলিৰ মোনা দুটা মাকৰ চাইকেলৰ কেৰিয়াত উঠাই দি তাই সুধিলে। সোণাতলিলৈ নিম বুলি ভাবিছোঁ। তহঁতৰ স্কুলৰ ফালেদি নাযাওঁ বুজিছ। তই নক'লেও মই বুজো। মোক সেইফালেদি যোৱা দেখিলে লগৰবোৰৰ আগত যে লাজ পাৱ তই। মাকলৈ অলপ দেৰি একেথৰে চাই তাই ক'লে, দেউতাই মদ খাই স্কুলৰ সন্মুখেদি অহা দিনাহে মই লাজ পাইছিলোঁ মা। তই সেইফালেদি পাচলি বেচিবলৈ গ'লে মই গৌৰৱহে কৰিম। মোক যে তই সেইখিনি কৰিয়েই বহীখন কলমটো সময়ত আনি দিব পাৰিছ। কালি ছাৰে কৈছে নহয় কামৰ বোলে সৰু বৰ নাই। তাই যেন মাকৰ ফালে সাহসৰ হাত এখন আগবঢ়াই দিলে। খন্তেকতে মাকৰ দুচকুত আনন্দৰ অশ্ৰুকণা দুটোপাল জিলিকিল। ধন্যবাদ।